আমি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। আমি বোকাজনৰ পৰা আহিছোঁ। আমি কাৰ্বি আংলঙৰে ল'ৰা হয়। বোকাজন চিমেণ্ট ফেক্টৰীৰ ওচৰত মোৰ ঘৰ। যোৱা 22 তাৰিখে যিটো অমানৱীয় হিচাপে আপোনাৰ ছোৱালী সুমিলা ৰংহাংপীৰ যি মৃত্যু হ'ল, আমি মৃত্যু হোৱাৰ 24 ঘণ্টা পিছতে আমি গম পোৱাৰ আমি চেমচন চিমিণ্টিৰ কাৰ্বি জাতি জননায়ক আৱৰ সমিতি আমি তাত প্ৰতিষ্ঠা কৰিছোঁ। তাতে আমি বন্তি প্ৰজ্বলন কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি। আৰু আমি তাত সংবাদ মাধ্যমৰ যোগেদি আমি সজোৰে দাবী কৰিছিলোঁ যে ছোৱালীজনীয়ে ন্যায় পাব লাগিব, দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব লাগিব। আৰু কালপিত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ, তেওঁৰ পুতেক নয়নমণি বৰঠাকুৰ আৰু তেখেতৰ যি পৰিবাৰ, নামটো আমাৰ মনত পৰা নাই, তেখেতৰ সেই পৰিবাৰকো আৰক্ষীক গ্ৰেপ্তাৰ কৰিবৰ বাবে তিনিওটাকে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈ অতি শীঘ্ৰে ফাঁচীৰ আমি দাবী কৰিছিলোঁ সেইদিনাখনেই। আৰু পৰিয়ালটোক আমি উপযুক্ত ক্ষতিপূৰণ তথা চৰকাৰৰ ফালৰ পৰা অট'নমাছ কাউন্সিল আৰু অসম গভৰ্ণমেণ্টত আমি এককালীন 30 লাখ সাহায্য আমি দাবী কৰিছিলোঁ। আৰু পৰিয়ালটোক এটা সংস্থাপনৰ বাবে আমি দাবী কৰিছিলোঁ। আমি কাৰ্বি আংলঙৰ কাৰ্বি জাতিৰ কাৰণে কাৰ্বি দুৰ্ভগীয়ত যিখিনি দুখ বিলৈ হৈছে, আমি আমাৰ শক্তি অনুযায়ী যুৱ ছাত্ৰ পৰিষদে আমি সজোৰে প্ৰতিবাদ কৰিছোঁ। যোৱাকালি আমাৰ টক শ্ব' হৈছে গুৱাহাটীত, আমাৰ তাতো গৈ পেলাই আমাৰ টক শ্ব'ত প্ৰতিদিন টাইমত বহিছে জেনেৰেল ছেক্ৰেটৰী। আমি বাৰম্বাৰ কৈছোঁ যে আপোনালোকৰ ন্যায় নিদিয়ালৈকে যুৱ ছাত্ৰ পৰিষদ AJYCP কেতিয়াও ক্ষান্ত নহয়। আৰু অনাগত দিনত আইনী ফালৰ পৰা যদি আৰ্থিক অনুদান আমাৰ শক্তি চাই আপোনালোকক আমি আগবঢ়াম বুলি আমি কথা দিছোঁ। আৰু ভৱিষ্যতলৈ পুনৰবাৰ যে এনেকুৱা দুৰ্ভগীয় ঘটনা আমি দেখিবলৈ নাপাওঁ, তাৰ ব্যৱস্থা আমি অসম মাননীয় মুখ্যমন্ত্ৰী আৰু DGP আৰক্ষী অঞ্চলৰ প্ৰধানকো দাবী জনাইছোঁ। সেইকাৰণে যি জাতিৰ লৈ পেলাই যি এতিয়া আমি দুৰ্ভাগ্যজনক বিষয় আমি শুনিবলৈ পাইছোঁ, সঁচাকৈ মৰ্মৰ বেদনা লাগিছে যে কিছুমান তৃতীয় পক্ষই ষড়যন্ত্ৰ কৰিছে যে অসমীয়া কাৰ্বি বুলি যেতিয়া এটা যিটো ছ'চিয়েল মিডিয়াত ওলাইছে, এইটো কিন্তু অতিকেনে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয় হৈছে। কাৰণ কালপিত সকলো জাতিতে থাকে, কিন্তু এটা বা দুটা মানুহৰ কাৰণে গোটেই জাতিটো কেতিয়াও তাৰ বাবে বদনাম বা হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে এই কালপিতকেইটাকতো ফাঁচি হ'বই লাগিব, 1 নম্বৰ দাবী। কাৰণ ফাঁচি দিলেহে সুমিলা ৰংহাংপীৰ আত্মাই শান্তি পাব। সেইকাৰণে আমি আমাৰ মূল দাবীটোৱে আমি ফাঁচীৰ কথা আমি চৰকাৰক বাৰম্বাৰ দাবী জনাইছোঁ। আৰু অহাকালিলৈ আমি আপোনালোকৰ ছোৱালীজনী ন্যায় পাবৰ বাবে, ঘৰৰ পৰিয়ালটোৱে ন্যায় পাবৰ কাৰণে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ, প্ৰধানমন্ত্ৰী, সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট সকলোলৈকে আমি মেমৰেণ্ডাম তথা স্মাৰকপত্ৰ প্ৰদান কৰিম। আমাৰ দাবী হ'ব যে অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ছোৱালীজনীক পৰিয়ালটোক ন্যায় দিব লাগিব। আৰু চৰকাৰে যদি ন্যায় দিয়াত যদি হেমাহি কৰে, আইনৰ যদি প্ৰচেছ দীঘলীয়া কৰি গৈ থাকে, পৃথিৱীত জানেই আপোনালোকে এতিয়া মহামাৰী কৰোণা চলি আছে। এই কৰোণা মহাকালত যদিও আমি আন্দোলন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ, যদি চৰকাৰৰ কিছুমান নীতি নিয়মৰ কাৰণে আমি অকণমান সন্মুখীন হ'বলগীয়া হৈছে, কিন্তু আমাৰ যদি আমি চাই লওঁ চৰকাৰে যদি ব্যৱস্থাপনাখিনি যদি সুবিচাৰ নকৰে, তেতিয়াহ'লে আমি কিন্তু ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। সেইকাৰণে আপোনালোকৰ আজি শ্ৰীচৰণত ধৰি আমি সেৱা জনাইছোঁ যে ক'ৰবাত যদি এটাই কালপিতে যদি ঘটনা কৰিছে, তাৰ বাবে সমগ্ৰ জাতিটো আজি তাৰ বাবে দায়ী নহয়। সেইকাৰণে আপোনালোকৰ ওচৰত আমি বাট কুৰি বাই হ'লে আহিছোঁ। কিবা যদি আমাৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে আমাক ক্ষমা কৰিব। শেষত আমি দেখিছোঁ শিক্ষাৰ কাৰণে সুমিলা ৰংহাংপী ইয়াৰ পৰা গৈ পেলাই ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ পেলাই তাই শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে, পঢ়িবলৈ গৈছিলে, তাই সপোন এখন দেখিছিলে। সেইকাৰণে এতিয়া আমি দেখিলোঁ যে সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে হয়, শিক্ষাৰ কাৰণে গৈ পেলাই তাই আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে কালপিতৰ হাতত। সেইকাৰণে আমি ল'ৰা ছোৱালীকেইটালৈ আমি তেওঁলোকৰ পঢ়িবৰ কাৰণে অলপ যিখিনি পাৰিছোঁ আমি লৈ আনিছোঁ তেওঁলোকৰ কাৰণে। আৰু আমি ল'ৰা ছোৱালীকেইটালৈ আমি মৰমতে আমাৰ মোৰ ভনী হিচাপে, ভাইটি হিচাপে মই তেওঁলোকলৈ অলপ লৈ আনিছোঁ। আৰু অনাগত দিনত আমি কথা দিছোঁ
যে আমি উচিত ন্যায় নোপোৱালৈকে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। কৰা হয় বোকাজান চিমেণ্ট ফেক্টৰীৰ ওচৰত মোৰ ঘৰ। যোৱা 22 তাৰিখে যিটো অমানৱীয় হিচাপে আপোনাৰ ছোৱালী সুমিনা ৰংহাংপিৰ যি মৃত্যু হ'ল, আমি মৃত্যু হোৱাৰ 24 ঘণ্টা পিছতে আমি গম পোৱাত আমি চেমচন সিং ইণ্টিৰ কাৰ্বি জাতি জননায়ক আৱৰ সমিতি আমি তাত প্ৰতিষ্ঠা কৰিছিলোঁ। তাতে আমি বন্তি প্ৰজ্বলন কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি। আৰু আমি তাত সংবাদ মাধ্যমৰ যোগেদি আমি সজোৰে দাবী কৰিছিলোঁ যে ছোৱালীজনীয়ে ন্যায় পাব লাগিব, দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব লাগিব। আৰু কালপিত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ, তেওঁৰ পুতেক নয়নমণি বৰঠাকুৰ আৰু তেখেতৰ যি পৰিবাৰ, নামটো আমাৰ মনত পৰা নাই, তেখেতৰ সেই পৰিবাৰকো আৰক্ষীক গ্ৰেপ্তাৰ কৰিবৰ বাবে তিনিওটাকে গ্ৰেপ্তাৰ কৰি আৰক্ষী জিম্মাত লৈ অতি শীঘ্ৰে ফাঁচীৰ আমি দাবী কৰিছিলোঁ সেইদিনাখনেই। আৰু পৰিয়ালটোক আমি